বিষ্ণুৰাভা ফণী শৰ্মা আদিৰ দৰে বিখ্যাত ব্যক্তিসকলৰ সান্নিধ্যলৈ আহিছিল আৰু সেয়েহে হয়তো খুব কোমল বয়সতে কোমল মনতে এই সংগীতৰ জৰিয়তে সমাজলৈ বাৰ্তা দিয়াৰ যি ধাৰা সেই ধাৰাটোৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু জীৱনৰ পৰৱৰ্তী পৰ্যায়তো সেই ধাৰাটো তেওঁ বৰ্তাই ৰাখিবলৈ সক্ষম হৈছিল। আৰু যেতিয়া তেখেতে কলম্বিয়া বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ গৈছিল, তেখেতে পল ৰবচনৰ দৰে বিখ্যাত কৃষ্ণাংগ শিল্পীক লগ পাইছিল আৰু তেখেতো এজন জীৱনবোধৰ প্ৰবক্তা আছিল, মানৱতাবোধৰ প্ৰবক্তা আছিল। এবাৰ কথা প্ৰসংগত ভূপেন দাক এখন গীটাৰৰ প্ৰতি আঙুলিয়াই ভূপেন দাক সুধিছিল, ভূপেন এইটো কি? ভূপেন হোৱাট ইট ইজ? তেতিয়া ভূপেন দাই কৈছিল, এ গীটাৰ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট, এইখন এখন গীটাৰ, এটা সাংগীতিক যন্ত্ৰ। এতিয়া পল ৰবচন ডাঙৰীয়াই কৈছিল, ন' এ ছ'চিয়েল ইনষ্ট্ৰুমেণ্ট, গীটাৰখন এক সাংগীতিক যন্ত্ৰ নহয়, এক সামাজিক যন্ত্ৰ। অৰ্থাৎ গীটাৰৰ জৰিয়তে বা সংগীতৰ জৰিয়তে কেৱল আমি মনোৰঞ্জন দিলেই নহ'ব, আমি সমাজখনক পৰিৱৰ্তন কৰিবলৈ এটা চেষ্টা চলাব লাগিব। সেইকাৰণে কৈছে যে গীটাৰখন হৈছে এটা সামাজিক যন্ত্ৰ। উইথ এ ছিংগল ষ্ট্ৰক অফ গীটাৰ ইউ কেন চেঞ্জ দ্য হোল ৱৰ্ল্ড। গীটাৰৰ এক ঝংকাৰৰ জৰিয়তে তুমি গোটেই বিশ্বক, গোটেই পৃথিৱীক তুমি পৰিৱৰ্তন কৰিব পাৰা। তেনেকুৱা এটা মানসিক